সকলোকে নমস্কাৰ জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে যাতে ভালে আছে। আৰু মই জোনালী বড়ো অন্য এটা ভিডিঅ'লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজত। আৰু ৰাতিপুৱাই গাটো ধুই ল'লোঁ, ধুই উঠিহে মই কাপোৰ ধুব লৈছোঁ। আৰু সি এতিয়া শুই আছে, সি শুই থাকোঁতে বোলো কাপোৰখিনি মই ধুই লওঁ। সকল আন্ধাৰ হোৱাৰ কাৰণে মই লাইটটো জ্বলাই পেলাই কাম কৰিছোঁ। আৰু আমাৰ বাথৰুমৰ ভিতৰতে ইমানেই আন্ধাৰ হয়, লাইট নজ্বলোৱাকৈ একো কামেই কৰিব নোৱাৰোঁ। সেইকাৰণে লাইটটো জ্বলাই লৈছোঁ। আৰু আজি বতৰটো ইমানটো ভাল নহয়, ৰ'দ নাই, ৰাতি বৰষুণ দিছিলে। আৰু এতিয়া মই ভিতৰতে কাপোৰখিনি মেলি দিম। আৰু মোৰ ৰছীখিনি টানাই থাকে ভিতৰত। কেতিয়াবা বতৰটো বেয়া হ'লে মই ভিতৰতে কাপোৰখিনি মেলি দিওঁ। আৰু মানসক সেইটো চাইডে মই জুলনাত শুৱাই থৈ দিছোঁ। কাপোৰখিনি একেবাৰে শুকালেই ভাল লাগে, আৰু ৰ'দত নিদিয়ালৈকে আৰু ভাল নালাগে কাপোৰখিনি। আৰু আজি উপায় নাই, যিহেতু ৰ'দ নাই, ভিতৰতে মেলিছোঁ। আৰু মানসৰ কাপোৰখিনি বেছি দৰকাৰ, তাৰখিনি শুকাবই লাগিব। আৰু শুকান কাপোৰ কালিৰে আছিলে, সেইখিনি অকণমান জাপি লৈছোঁ মই। বন্ধু বান্ধৱীসকল, এতিয়া মই পাকঘৰত আহিলোঁ ভাত বনাবৰ কাৰণে। আৰু মানুহে শাৰীয়ে পালে, তাক কোলাত লৈ পেলাই মই ভাত বনাই আছোঁ। আজি বনাইছোঁ মই পনীৰৰ চব্জি এখন, বিলাহী দি আৰু আলু দি চিম্পুলকৈ বনাম। আমি সদায় মছলা দি পনীৰখন বনাওঁ, আজি এনেকৈ চিম্পুলকৈ বনাইছোঁ। আৰু ইয়াক লৈ খুব দিগদাৰ হয় ভাত বনাবলৈ কাৰণে। অকলে নাথাকে সি, অকলে যেতিয়া থৈ আহোঁ তাক খোৱা চিলাই থাকিব সি। কাষত বহি থাকিলে একো দিগদাৰ নিদিয়ে। অকণমান পানী দি দিছোঁ চব্জিখনত। আৰু সি খুব ৰান্ধি থাকিলে সি খাই ভাল পায়, ভয়ো লাগে গাত চিটিকি আহিব বুলি। এতিয়া মই পনীৰখিনি চব্জিখিনি ঢালি দিম। আৰু সি পূৰা খাই আছে, মানে লাৰি আছোঁ মই। আলুখিনি পনীৰখিনি মই দি দিছোঁ। মানসে পূৰা মোক ভাত ৰন্ধাটো চাই আছে। আৰু মই এইটো কুকাৰত ভাত বনাইছিলোঁ, আৰু ভাতখিনি মোৰ হৈয়ে আছে। আৰু মই সেইটো কুকাৰৰ ঢাকনিখন মোৰ অকণমান বেয়া হৈছে, ভাতটো ঠিক কৰিবলৈ আছে। ভাবিলোঁ এইটো কুকাৰৰ ঢাকনিখন সেইফালে লগাই দিওঁ। মই এটা চিটি মাৰি ল'ম পনীৰখিনি। চিটি মাৰা উঠাইছোঁ, মই এবাৰ চাই লৈছোঁ পনীৰখিনি কিমানখিনি পানী শুকাইছে। পনীৰৰ চব্জিখিনি হৈ গ'ল, আৰু অকণমান পানী শুকাবলৈ দিম, তাৰপিছত নমাই দিম। তেনেকৈ বনালোঁ চিম্পুলকৈ, আলু আৰু বিলাহী দি। কেতিয়াবা এনেকৈও খাই ভাল লাগে চব্জিখন। বন্ধু বান্ধৱীসকল, আকৌ মানসক মই টোপনি খেদাই দিলোঁ। সি আকৌ শুলে দেখিছেনে, আকৌ জুলনাত তাক থৈ দিলোঁ। আৰু আমাৰ এখেতে আহি ভাত খাই গ'ল দোকানত, আৰু ডাঙৰ ল'ৰাও খালে ভাত। আৰু এতিয়া মইহে বাকী আছোঁ খাবলৈ কাৰণে। এতিয়া মই ভাতখিনি বাঢ়ি ল'ম মোৰ কাৰণে। বন্ধু বান্ধৱীসকল, কাঁহীখনত ভাতকেইটা লৈ লৈছোঁ। আৰু এতিয়া মই বাচন বেছি লেতেৰা নকৰোঁ, আৰু ভাতৰ ওপৰতে দালিখিনি মই লৈ ল'ম। আৰু কিমান বাচন লেতেৰা কৰিম, লেতেৰা কৰিলে ময়ে ধুব লাগিব, সেইকাৰণে কাঁহীতে লৈ লৈছোঁ। পনীৰৰ আঞ্জাখিনিও এনেকৈ কাঁহীত লৈ ল'লোঁ, আৰু নেমু 2 পিচ লৈ লৈছোঁ। আজি মোৰ প্ৰিয় মৰমৰ বন্ধু বান্ধৱীহঁতৰ লগত বহি পেলাই ভাত খাম। আৰু বহুত দিন খোৱা নাছিলোঁ কেমেৰাৰ আগত এনেকৈ ভাত, আজি খাব ওলাইছোঁ। আৰু আপোনালোকে খালেনে ভাত? আৰু যদি নাই খোৱা আপোনালোকেও খাওক দুপৰীয়াৰ ভাতটো। আৰু এতিয়া মই খাব ওলাইছোঁ দুপৰীয়াৰ ভাতখিনি। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টোনো আপোনালোকে ক'ৰ পৰাই চাই, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। আৰু মোৰ খুব জানিবলৈ মন যায় আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰাই চাই, ইমানখিনি মৰম দি আছে আপোনালোকে, মোৰ খুব জানিবলৈ মন যায়।
আৰু মই বেছি ভিডিঅ' কৰিবলৈ নাজানো, ভিতৰতে কৰি থাকোঁ, বাহিৰত কৰা নহয়ে, যোৱা নহয়। কেতিয়াবা গ'লে মই বাহিৰতো ভিডিঅ' কৰিম। আৰু ইমান মৰম দিয়াৰ বাবে মোক বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু এইখিনিতে সামৰোঁ। বাই বাই, আই লাভ ইউ।